যেহেতু এতিয়া দুৰ্গা পূজা সো সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আজি মই যেহেতু ঘৰলৈ আহিলোঁ যোৱাকালি সো মানে পূজা বতৰ সো চিকেন বা মাছ মাংস মায়ে খাব নালাগে বুলি কৈছে, গতিকে আজি দুপৰীয়া সাজটো মই বনাওঁ বুলি ভাবিলোঁ। মাক ক'লোঁ মা আজি মই বনাওঁ ভাত সাজ। তো মায়েতো ভালেই পালে যিহেতু মাহঁতে সদায় বনাই থাকে। তাৰপিছত আজি মই ভাবিলোঁ দুপৰীয়া নিৰামিষ সাজটো বনাওঁ আৰু মই আপোনালোককো দেখুৱাওঁ, আপোনালোকে কেনেকুৱা পায় ক'ব, আৰু যদি ভাল পায় চেনেলটো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাই দিব। চ' আপোনালোকে চাই থাকক মই আজি দুপৰীয়া নিৰামিষ আহাৰ সাজত কি বনাওঁ। গতিকে এতিয়া মই যিহেতু ভাত হৈ গ'ল, দালিখিনিও মায়ে বনাই দিলে, খালি মই ভাবিলোঁ যে ভাজি এটা বনাই, গতিকে মোৰ এইটো হ'ল জাতিলাও। জাতিলাওটো মোৰ বহুত প্ৰিয় হয়, মই বহুত ভাল পাওঁ জাতিলাও আলু ভাজি। গতিকে দুটা আলু ল'লোঁ, তাৰপিছত জাতিলাও ল'লোঁ আৰু পিঁয়াজ 3টা আৰু জলকীয়া। গতিকে মই এইখিনি ফাৰ্ষ্টত কাটি লওঁ, কাটি লোৱাৰ পাছত এইখিনি মই দেখাই যাম আপোনালোকক। চ' এইখিনি আমি ফাৰ্ষ্টতে কাটি লওঁ। লাওখিনি ফাৰ্ষ্টত বাকলিটো গুচাই ল'লোঁ। হৃদয়ে আবেগ নোৱাৰে খহিব, চকুৰো বাগৰে নীৰৱে কিমান সাৱটিম নোপোৱাৰ সপোন বুকুৰো মেৰে সজোৱা। গতিকে লাও কাটি হৈ গৈছে, এতিয়া আলুখিনি গুচাই ল'ম। নাচাবা চকুলে মোৰ উৰে নিশা, মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমত সুবাসিলৈ হঠাতে। চ' এইখিনি আমি এতিয়া ধুই ল'ম ধুনীয়াকৈ পানী দি পেলাই। অলৰেডি পানী মই দি থৈছোঁ, গতিকে এইখিনি ঘঁহি ঘঁহি আমি ধুনীয়াকৈ ধুই ল'ম। 2-3বাৰমান ধুই ল'ব লাগিব এইখিনি চাফাকৈ। লাও আৰু আলুখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। চ' এয়া পিঁয়াজখিনিও কাটি লৈছোঁ। এতিয়া মই কেৰাহীটো বহালোঁ, কেৰাহীটো বহাই মই এতিয়া তেল দিম। গতিকে মই তেল দিয়া হৈ গৈছে, এতিয়া মই তেলতে পাঁচফোৰণ কেইটামান দি দিম। পাঁচফোৰণৰ চেণ্টটো বহুত ধুনীয়া লাগে, আপোনালোকে বৰ ভাল পায়নে পাঁচফোৰণ? গতিকে মই পাঁচফোৰণ দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিম তেলতে, যিহেতু তেল গৰম হৈ গৈছে, গতিকে পিঁয়াজখিনি দি দিছোঁ তেলতে। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম। এতিয়া তেলতে অলপমান হালধি দি দিম, তেলতে দি দিম হালধি। তাৰপিছত জিৰা গুড়ি অকণমানো দি দিম তাতে, যিহেতু জিৰা দিলে চেণ্টটো বহুত ধুনীয়া আহে। চ' জিৰা গুড়ি অকণো দি দিম। পিঁয়াজখিনি ভাজা হৈ গৈছে, এতিয়া মই লাওখিনি দি দিম। এতিয়া এনেকৈ ঢাকনি দি অলপ সময় গেছটো চিমত দি থৈ দিম। বেছি বৰকৈও দিব নোৱাৰি গেছটো, অকণমান চিমত দি থৈ দিম হোৱালৈকে। এতিয়া লাও ভাজিখিনি হৈ গৈছে অলম'ষ্ট, গতিকে আমি এতিয়া এইখিনি কাঢ়ি দিব পাৰিম লাও ভাজিখিনি। চ' আজি আমাৰ নিৰামিষ দুপৰীয়াৰ কাৰণে নিৰামিষ ভাত ৰেডি হৈ গৈছে। গতিকে এয়া দালি, মচুৰ দালি, নৰসিংহ পাত দি টেঙা দি মায়ে বনাই দিছে, গতিকে এইটো বহুত টেষ্টি হ'ব। আৰু এয়া লগতে এয়া দেখিছে আপোনালোকে লাও ভাজি মই বনোৱা, গতিকে লাও ভাজিখিনিতো খাই বহুত টেষ্টি, মই মানে বহুত ভাল পাওঁ লাও ভাজি। আৰু পটল ফ্ৰাই লগতে এইটো কি গম পাইছেনে, এইটো হ'ল ভোট জলকীয়া আচাৰ।
আৰু লগতে পিঁয়াজ গতিকে আৰু ইয়াত পানী গতিকে আজি আমি এনেকেই আমাৰ দুপৰীয়া ভাত সাজ খাম বুলি ভাবিছোঁ গতিকে মই ভাবিছোঁ মোৰ আজি ব্লগটো ইমানতে শেষ কৰোঁ কাৰণ মই ৰখিব পৰা নাই যিহেতু লাও ভাজি আছে জাতিলাও ভাজি গতিকে মোৰ পূৰা খাওঁ খাওঁ লাগি আছে আপোনালোকে এনেকৈ বনাই চাবচোন খাই কেনেকুৱা পায় কমেণ্টত জনাব যদি ভাল পায় ভিডিঅ'টো চাই তেন্তে আপোনালোকে লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ইমানতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই